এলেক্সা ব্যৱহাৰ কৰা সকলৰ বাবে সুখবৰ। এতিয়াৰে পৰা এলেক্সাত শুনিবলৈ পাব পুৰুষৰ কণ্ঠস্বৰ। ভাৰতত এলেক্সা ব্যৱহাৰ কৰা সকলে এলেক্সাৰ মূল কণ্ঠস্বৰ এতিয়াৰে পৰা শুনিবলৈ পাব পুৰুষসুলভ শব্দৰ মাতত। আমাজনে বৃহস্পতিবাৰে কয় যে ইয়াৰ ভাৰ্চুৱেল সহায়কে ভাৰতত 5 বছৰ সম্পূৰ্ণ কৰিছে। সেয়েহে প্ৰথমবাৰৰ বাবে ভাৰতীয় ব্যৱহাৰকাৰীসকলে এলেক্সাৰ মূল কণ্ঠস্বৰ আৰু নতুন পুৰুষসুলভ কণ্ঠস্বৰৰ শুনিবলৈ পাব। এই নতুন কণ্ঠই ইংৰাজী আৰু হিন্দী দুয়োটা ভাষাতে সঁহাৰি দিব পাৰে বুলি আমাজনে কয়। উল্লেখ্য যে মূল কণ্ঠস্বৰ আৰু নতুন পুৰুষসুলভ কণ্ঠস্বৰৰ সলনি কৰিবৰ বাবে এলেক্সা ব্যৱহাৰকাৰীসকলে ইকো ডিভাইচত এলেক্সা চেঞ্জ ইয়ৰ ভইচ বুলি কৈ কণ্ঠস্বৰ সলনি কৰিব পাৰিব। নতুবা এলেক্সা এপৰ এলেক্সাৰ ভইচ সিলেকশ্যনটো কণ্ঠস্বৰ সলনি কৰিব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট ৰেড জোন।